গীতাৰ এই 5টা বিশেষ বাণীয়ে আপোনাৰ দৈনন্দিন জীৱনলৈ পৰিৱৰ্তন আনিব। কোৱা হয় মানৱ জীৱনৰ প্ৰতিটো সমস্যাৰ সমাধান আছে গীতাত। জীৱনৰ অন্তৰ্দৃষ্টি লাভ কৰাত গীতাৰ বাণীসমূহে যথেষ্ট প্ৰভাৱ পেলায়। অৰ্জুন আৰু শ্ৰীকৃষ্ণৰ মাজত হোৱা কথোপকথনৰ সেই 7টা বাণী আপোনালোকলৈ আগবঢ়ালোঁ, যিয়ে আপোনাৰ জীৱনতো অন্যতম গুৰুত্ব বহন কৰিব। সত্যক কাহিনীও ধ্বংস কৰিব নোৱাৰি। ভাল কিবা এটা কৰিবলৈ কেতিয়াও ভয় কৰিব নালাগে। যি ঘটিছিল সেয়া ভালৰ বাবে আছিল। বৰ্তমান যি ঘটি আছে সেয়াও ভালৰ বাবেই, আৰু ভৱিষ্যতে যি ঘটিব সেয়াও ভালৰ বাবেই হ'ব। ফলাফলৰ বাবে চিন্তিত নহৈ সদায় নিজৰ কৰ্ম নিষ্ঠাৰে পালন কৰি যোৱা উচিত। পৃথিৱীলৈ আমি খালী হাতেৰে আহিছিলোঁ। ধন, মান, সম্পৰ্ক সকলোবোৰ ইয়াতহে গঢ়িছোঁ। পৃথিৱীৰ পৰা উভতি যাওঁতে অৰ্থাৎ মৃত্যুৰ সময়তো আমি খালী হাতেৰেই যাব লাগিব। জন্ম হ'লে মৃত্যু অনিবাৰ্য। শৰীৰ ধ্বংস হ'ব, কিন্তু আত্মা কেতিয়াও ধ্বংস নহয়। সেয়েহে সদায় মনত ৰাখিব যে আপুনি এক আত্মা, শৰীৰ নহয়। মৃত্যু হৈছে কেৱল ভৌতিক পৃথিৱীৰ পৰা আত্মাৰ ক্ষেত্ৰলৈ যোৱা এটি পথ। জীৱনত সফলতা পাবলৈ গীতাৰ এই 6টা উপদেশ সদায় অনুসৰণ কৰক। নম্বৰ 1, খং নিয়ন্ত্ৰণ কৰক। খঙে বিভ্ৰান্তিৰ সৃষ্টি কৰে। বিভ্ৰান্তিয়ে বুদ্ধিক বিচলিত কৰে। যেতিয়া বুদ্ধি বিঘ্নিত হয় তেতিয়াই যুক্তি ধ্বংস হয়, আৰু যুক্তি ধ্বংস হোৱা মানেই লোকজনৰ পতন অনিবাৰ্য হৈ পৰে। নম্বৰ 2, দৃষ্টিভংগী। যি জ্ঞানী ব্যক্তিয়ে জ্ঞান আৰু কৰ্মক এক বুলি ভাবে তেওঁৰ দৃষ্টিভংগী শুদ্ধ। নম্বৰ 3, মনৰ নিয়ন্ত্ৰণ। যিসকলে নিজৰ মনটোক নিয়ন্ত্ৰণ নকৰে তেওঁলোকৰ বাবে মনটোৱে শত্ৰুৰ দৰে কাম কৰে। নম্বৰ 4, নিজকে মূল্যাংকন কৰক। অজ্ঞানতাৰ সন্দেহবোৰ আত্মজ্ঞানৰ তৰোৱালেৰে কাটি হৃদয়ৰ পৰা আঁতৰাই পেলাওক। শৃংখলাবদ্ধ হওক। নিজকে নিৰ্মাণ কৰক। মানুহ নিজৰ বিশ্বাসৰ দ্বাৰা সৃষ্টি হৈছে। তেওঁ যি বিশ্বাস কৰে সেয়াই তেওঁ হৈ পৰে। নম্বৰ 6, অনুশীলনৰ প্ৰয়োজন। মনটো অস্থিৰ আৰু ইয়াক নিয়ন্ত্ৰণ কৰাটো কঠিন, কিন্তু ইয়াক অনুশীলনৰ দ্বাৰা নিয়ন্ত্ৰণ কৰিব পাৰি।